Welcome to my channel Jajabar Suman আৰু মই আজি আছো দুবাই এটা জায়গাত বৰ ধুনিয়া সুন্দৰ পৰিবেশ সো মই ভিডিওটো স্টাৰ্ট কৰো একচুয়ালি মই আপোনালোকক আজি গোলাঘাটলৈ লৈ যাম গোলাঘাটত এখন সিটি খেল হৈছে সো এই সিটি খেলখন বিষয়ে সকলো সবিশেষ দেখুৱাব মোৰ বন্ধু দেৱজিত তাত আছে অলৰেডি সো দেৱজিতে সকলো ভিডিও সংগ্ৰহ কৰিব সো ভিডিওটো চাই থাকক আৰু ইয়াৰ আজি ফলাফলখিনি আমি আজি যিখিনি গধূলি হৈ গ'ল খেলৰ ফলাফলখিনি আপোনালোকক সকলোখিনি দেখাম তাতে ইয়াতে পাব ধন্যবাদ মৈদামনি গোলাঘাট জিলাৰ সদৰৰ পৰা 12 কিলোমিটাৰ উত্তৰ-পূব নিলগত দক্ষিণ হেঙেৰা গাঁও পঞ্চায়তৰ অধীনৰ প্ৰায় 296.45 হেক্টৰ ভূমিৰে আৱৰা এডোখৰ অতিকৈ সেউজ তথা উৰ্বৰা ভূমিখণ্ডৰ এখিনি প্ৰাণ চঞ্চল মানুহৰ আবাসভূমি সদা কৰ্মোদ্যম আৰু ধৰ্মপ্ৰাণা মৈদামনিবাসীৰ হৰি উপাসনাৰ স্থলী পবিত্ৰ মৈদামনি নতুন নামঘৰ সদ্য নিৰ্মাণৰত মহান গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আশীষ নিৰ্মালিকে হিৰে তুলি লৈ মৈদামনিবাসীৰ পবিত্ৰ তীৰ্থস্থান এই নিৰ্মাণাধীন নামঘৰৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এই পবিত্ৰ মৈদামনি নতুন নামঘৰ ভাগিৰ সাহাৰ্যাৰ্থে আয়োজন কৰা হৈছিল এক বিশেষ উপহাৰ কুপন খেল কেৱল সদস্য পৰিয়াল আৰু শুভাকাংক্ষীৰ বাবে আয়োজিত এই উপহাৰ কুপন খেলৰ বাকৰিলৈ আমি আপোনা সব সদৌতিকে কৰজোৰে আদৰিছোঁ ধুনীয়া উপহাৰ দিয়া হৈছে তাতে আৰু এই উপহাৰ পুৰস্কাৰ হিচাপে ক্ৰমে প্ৰাইজবোৰ খুব ধুনীয়া আছিলে আৰু ৰাইজে পালে খুব ভাল লাগিছে আৰু সকলোৱে খুব আনন্দিত ভাল কাম কৰিছে নামঘৰৰ কাৰণে এনেকুৱা লটাৰী কৰিছে খুব ভাল হৈছে খুব ভাল ধৰণে কাম কৰি আছে এনেকুৱা ধৰণৰ কাম কৰিলে ৰাইজৰ উন্নতি হয় অঞ্চলটোৰ উন্নতি হয় গাঁওখনৰ উন্নতি হয় গতিকে ভাল লাগিছে খুব ভাল লাগিছে যিসকলে পুৰস্কাৰ পালে তেখেতসকলৰ নাম্বাৰ এই চেনেলটোত দিয়া আছে গতিকে ইয়াত আপোনালোকে পাই যাব তাতে স্ক্ৰীণত ওলাই থাকিব গতিকে আপোনালোকে চাই থাকক চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাযাবৰ সুমন ধন্যবাদ
কৰিছে, ৰঞ্জিত বৰাই গৌৰৱ কৰিছে, নজৰুল আহমেদ গৌৰৱ কৰিছে, গৌৰৱ কৰিছে মৈতামণি নতুন নামঘৰৰ ৰাইজে। চেনেলটোৰ জৰিয়তে আমি এই কথাখিনি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ। ৰাইজৰ সহায় সহযোগিতাই এই উপহাৰ খেলখনত আজি সফল কাম কৰি তুলিলে। অনাগত সময়তো বৃহত্তৰ সমাজৰ মাজত ৰাইজ এটা সদৌ অসমবাসী ৰাইজৰ পৰা আমি এনেদৰে সহায় সহযোগিতা আশা কৰিলোঁ। তো এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ চিঠি খেল যিটো লটাৰী আমাৰ আকৌ পৰৱৰ্তী এই মোৰ চেনেলটোত আহি থাকিব যাযাবৰ সুমনত। চ' ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ভিডিঅ'টো বেছি হৈ গ'ল আজি কেনেকুৱা হ'ল সকলোকে কংগ্ৰেচুলেশ্যন দিছোঁ। খুব ভাল লাগিলে, সকলোৱে যোনে যোনে প্ৰাইজ পালে ভাল লাগিলে। তো ঠিক আছে, ভিডিঅ'টো শেষ কৰোঁ এতিয়ালৈকে। ধন্যবাদ, জয় অসম।